কলেজৰ গ্ৰুপৰ পৰা এটা মেছেজ আহিল, কলেজ আহিব লাগে। মই বোলো এতিয়া কিয়? এতিয়াতো গৰমৰ বন্ধ ন, এতিয়া এইবোৰ কিয়? যি কাম আছে স্কুল খোলাৰ পিছত কৰিব। মই এনেকৈ ভাবিলে বা ক'লে জানো হ'ব, কিন্তু যাবতো লাগিবই, সেইকাৰণে ওলাই দিলোঁ। শান্তি নাই গাইজ, শান্তি নাই। স্কুল খোলা থাকিলেতো বেলেগে কথা, বন্ধ থাকিলেও গ্ৰুপত মেছেজ কেইটা দিব আৰু মাতি থাকিব। আহি থাকোঁতে দেখিলোঁ মটঙাত এম বাজাৰ অপেনিং কৰি আছে, তাৰ কাৰণে বিহু। আকৌ ভিডিঅ'টো কৰিলোঁ, ব্লাৰ হৈ থাকিল। উপায় নাই দিয়ক গাইজ, মোৰ কাৰণে এইখিনি এডজাষ্ট কৰিব আৰু। এতিয়া আপোনালোকে মটঙাৰ পৰা মটঙা নদীৰ ভিউ উপভোগ কৰক। এনেকৈ আহি পাই গ'লোঁ কলেজ। কেৰাণীক বস্তুখিনি জমা দি তাৰ পৰা উভতিলোঁ। মানে বেলেগ ক'তো যোৱা নাই ৰ'ব। যিহেতু বহুত দিনেই হ'ল কলেজখন দেখাই নাই, সেইকাৰণে কলেজখন ভালদৰে চাই চিতি ল'লোঁ। আৰু আমাৰ কলেজখনৰ এই অৱস্থাটোৰ বিষয়ে আপোনালোকক নেক্সট ভিডিঅ'টোত ক'ম। চ' আজিলৈ বাই বাই।